মই মহাজনৰ ঘৰৰ পৰা আহোঁ তই কিবা খোৱাৰ ব্যৱস্থা কৰিবি ঘৰততো একো এটাই নাই বস্তু মই এই আহি আছোঁ যা তই ভালকৈ থাকিবি দেই কিয় ভাস্কৰ এই মই আপোনাৰ ওচৰলৈ ভিতৰলৈ কচোন কিবা মন কৰি আহিলি মানে আচ্ছা বুজিছো মানে তো টকা লাগে এয়াইতো হয় দেউতা ভাল ভাল ডাঙৰ পাপা তই যাবলৈ হোৱা নাই নেকি দেউতা মই স্কুললৈ যাব ওলালোই দেউতা দেউতা মান কইতে তো খালি চিঞৰি বলে তোৰ কি হৈছে ভাস্কৰ ইয়ালৈ কিয় আহিছিল এইবিলাক জনাৰ তোৰ কোনো দৰকাৰ নাই ঠিক আছে ইয়াৰ ব্যৱস্থা মই লৈ এৰিম ইয়াৰ যদি অকমান কাণ্ড জ্ঞান থাকিল হয় মই অলপ শান্তিৰে মৰিব পাৰিলো আরে ভাই শুনলো এইফালৰ পৰা ভাস্কৰ আহি আছে তাৰ ব্যৱস্থা তহঁতে চাৰিটাই কৰিব লাগিব ঠিক আছে হৈ যাব ৰাতিৰ ব্যৱস্থাটো মই কৰিম क्या मस्या रो गेसु रो
ডক্টৰ বা আছে কি নাই বল চবল ভিতৰত যা এই ডক্টৰ আছে নে কি হৈছে এক্সিডেণ্ট ডক্টৰ সাহেব বহাই দিয়ক ক'ত হ'ল মোৰ ঘৰৰ সন্মুখতে আচ্ছা আচ্ছা মই ৰাতিপুৱা উঠি দেখো যে এজন মানুহ পৰি আছে কিবা আকৌ এই কেম্প চালক পালো এই ৰজনক আহি লৈ আহিলো আপোনাৰ কি হয় মোৰ মালিকৰ সৰু ল'ৰা আচ্ছা ঐ হৰকান্ত ইয়াক অপাৰেশ্যন থিয়েটাৰলৈ লৈ লোৱা হৰকান্ত এই অপাৰেশ্যন থিয়েটাৰলৈ লৈ গৈছে বৰ ডাঙৰ এক্সিডেণ্ট হৈছে আচ্ছা পেচেণ্টৰ আত্মীয় কোন আছিলে হয় ডক্টৰ সাহেব আপোনাৰ পেচেণ্টৰ ব্লিডিং হৈছে ব্লিডিং মানেতো গম পাইছে তেজৰ ক্ষৰণ হৈছে তেজ লাগিব কিন্তু কথাটো হ'ল তেওঁ এতিয়া সংকটমুক্ত অলপ সময় লাগিব ভাল হ'বলৈ যি নহওক ডক্টৰ কিবা কয় নহয় কিবা বচাই দিয়ক গম পাইছোঁ আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু কথাটো হৈছে অকণমান টাইম লাগিব আচ্ছা আপুনি পেচেণ্টৰ কি হয় দেউতা হয় এটা কথা মানিব লাগিব দেই এখেত যদি আজি নাহিলে হয় কণ্ডিশ্যন চিৰিয়াছে আছিলে কিন্তু এখেতে সোনকালে অনাৰ কাৰণে তেখেতৰ এতিয়া সংকটমুক্ত হৈছে ঠিক আছে মই এইখিনি ঔষধ লিখি দিছোঁ হা এইখিনি ঔষধ যিমান পাৰে সিমান সোনকালে লৈ আহক তেখেতে আৰোগ্য হৈ উঠিব ঠিক আছে আরে স্যার আজি ভাস্কর নথকা হলে তোক আজি এইটো অসুস্থ অৱস্থাত মই নেদেখিলোহেঁতেন আপোনালোক দেখোন ভাস্কৰ একো চিন্তা কৰিব নালাগে এই যি তোক লগ কৰিব আহিছে বহুত ভাল ভাস্কৰ এই নষ্ট ল'ৰাৰ পৃথিৱীত একোৱেই স্থান নাই ক্ষমা কৰি দিবি